মদ খাৱাবিলাক ওপেনলি লাহে লাহে বন্ধ কৰি আছে জুৱা খেলাবিলাক লাহে লাহে বন্ধ কৰি আছে নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু বিশেষভাৱে যেটো বিটিচিৰ পলিটিক্স এই পলিটিক্সটো বহুত বেছি নৰ্মেল যেটো এৰিয়াবিলাকৰ যেটো পলিটিক্স বা স্বাভাৱিকতে যিবিলাক অইন ঠাইৰ পলিটিক্সৰ লগত অলপ ডিফাৰেন্স হয় তো আমি 2020 চনত সরকার গঠন করিলো ইউপিপিএল আর বিজেপি আর ইউপিপিএল আর বিজেপি একেলগে মিলি সরকার গঠন করার একটা কমন গোল আছিল এটো হল বিটিসিত শান্তি প্রতিষ্ঠা কৰিব লাগে স্থায়ীভাৱে আৰু সকলো নাগৰিকক সকলো ৰাইজক সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু সামূহিকভাৱে আমি প্ৰত্যেকটো অঞ্চলতে যত সহবাসস্থান কৰোঁ একেলগে সহবাস কৰোঁ এই অঞ্চলত এই সহবাসস্থানত সকলোৰ মাজত এটা ঐক্যতাটো আমি বিচাৰোঁ আৰু এই তিনিটা বিষয়টোৱে মূল আছিলে ইয়াৰ পিছত চাৰিটাৰ পৰা বাকিখিনি যেটো বিষয়বিলাক আছে এটো শিক্ষা উন্নয়নমূলক ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থনীতি বিভিন্ন ইস্যু আছে ভূমি এইবিলাক মূল তিনিটা যেটো বিষয় আছিলে যে শান্তি প্ৰতিষ্ঠা কৰিব লাগে বহু বছৰৰ পিছত কমসে কম 40টা বছৰৰ পিছত একেলগে 4টা বছৰ ইয়াত শান্তি আছে সো এইটো এটা ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে কাৰণ শান্তিটো যদিও আমি স্বাভাৱিক সময়ত অনুভৱ কৰিব নোৱাৰো অস্বাভাৱিক সময়ত সকলো ৰাতিপুৱাৰ পৰা গধূলিয়ে ভাবে যে শান্তি কেতিয়া আহিব শান্তি কেতিয়া হ'ব শান্তি কেতিয়া হ'ব এই কথাটো যদি অনুভৱ কৰিব লাগে আজি হয়তো মণিপুৰত বহি থাকিলে ই ভাবিব পাৰিব আজি যদি কোনবা যুদ্ধ ক্ষেত্ৰত বহি থাকিলে হি অনুভৱ কৰিব পাৰিব যে শান্তি কি বিষয় তো এই কাৰণে বডলেণ্ডৰ ৰাইজৰ মুখে মুখে বেলেগ কথা নাছিলে এটা সময়ত শান্তি কেতিয়া আহিব সো আমি 4টা বছৰ একেলগে কোনো বম নফুটাকে কোনো সংঘাত নোহোৱাকে 4টা বছৰ পাৰ কৰিলো মানে এটা লেভেলত আমি শান্তিটো সাস্টেইন কৰিব পাৰিছো হিটো এটা বিটিআৰৰ ৰাইজৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট সেকেন্ড নিৰাপত্তা সবে ভাবি থাকে এই সময়ত আৰ্মি পুলিশ কিবা কিবি যদিও আমাৰ তাত আৰ্মড ফোর্স স্পেশাল পাৱাৰ এক নাই তথাপিতো আৰ্মিৰ এক্সাৰসাইজ এনি টাইম থাকে আছিল এটা সময়ত সো এইবিলাক কথা লৈ প্লাই নিৰাপত্তা কেতিয়া আহিব মানুহ ৰাতি ওলাবলৈ ভয় কৰে কেতিয়াবা দিনতো কোনবা এটা জনগোষ্ঠী আন জনগোষ্ঠীৰ গাঁৱত যাবলৈ ভয় কৰে কিবা কৰিব নেকি আক্ৰমণ কৰিব নেকি সো আজি 4টা বছৰত এই ইস্যুটো নাই আৰু সম্পূৰ্ণভাৱে কোনবা অফিসত গৈ পেলাই কোনবা কিবা কাম বিচাৰি গৈছে তাকো অলপমান অপদস্থ কৰিছে তেনেকা পৰিবেশিলা অনুভৱ কৰিছিলে বিশেষ জনগোষ্ঠীৰ মানুহ বা কোনবা সো এইবিলাক নাই মানে নিৰাপত্তাটো এতিয়া ৰাতি 12টা বজাত আপুনি যাওক মটৰসাইকেল লৈ আহক খোজকাঢ়ি আহক সাইকেল লৈ আহক কোনো এটা দুৰ্গম জাগাৰ পৰা ওলাই আহক যদি কোনবা এনিমেলৰ এটাক নহয় মানুহৰ এটাকটো তাতে অলমোস্ট মানে আপুনি এটো কথা ক'ব খুজিছে যে পূৰ্বত যেটো পৰিবেশ আছিলে যেটো নেকি সম্বন্ধ যে আপুনি দেখিলে যে যোৱা এই পাৰ্লিয়ামেন্ট ইলেকশনৰ আগত এটা এজেন্ডা লয়ে দুবাৰ এমপি হ'ল হিটো হ'ল বড়ো অবড়ো সো বড়ো অবড়োটো গোটেই অসমতে বড়ো মানুহ আছে বিভিন্ন জনগোষ্ঠী আছে কিন্তু বিটিচিত বড়ো অবড়ো হ'ল তো হি বড়ো অনাবড়ো কিয় হ'ল ইয়াৰ এটা মূল কাৰণ আছিল আৰু ইয়াৰ আগত প্ৰায় 30-40টা বছৰ আমি সকলো নিজৰ জনগোষ্ঠীক লৈ সংগ্ৰাম কৰি আছো আপুনি আপোনাৰটো অধিকাৰ বিচাৰিছে মই মোৰটো বিচাৰিছো সো তাত এটা আমাৰ মাজত অলপ ব্যৱধান হৈ গৈ আছে কাৰণ আমাৰ মাজত কোনো ডায়লগ সিস্টেম নাই বা প্ৰসেস নাই আমি কোনো কাৰো লগত এংগেজ হোৱা নাই ডিসকাশনত বা কোবাত সো তাত এটা ডিফাৰেন্স আহি গ'ল আনপিনেদি আমাৰ আগত যিবিলাকে সৰকাৰ চলাই আছিল সেই সকলে কিবা কৰিব পাৰক বা নোৱাৰক এই জনগোষ্ঠীবিলাক যি সকলে বঞ্চিত লাঞ্ছিত বুলি অনুভৱ কৰিলে বা সাপ্ৰেস অপ্ৰেছে হোক বা তেখেত সকলে এনি টাইম এটা থ্ৰেটেনিং মানে ফিল কৰিলে সেই সকলৰ লগত কোনো তেখেত সকলৰ সম্বন্ধ নাছিল এতিয়া সেই কাৰণে আপুনি দেখিলে যে 10 বছৰ অকল বড়ো অবড়ো ইস্যু আজিও কোনোবাই ল'ব বিচাৰিব সেই ইস্যুটো শেষ হৈ গ'ল আৰু এই লাষ্ট পাৰ্লিয়ামেন্ট ইলেকশনত বড়ো অবড়ো ইস্যু নাই ইয়াত আমাৰ এমপি জিকি গ'ল আৰু সমন্বয়ৰ এমপি জিকি গ'ল এতিয়া আগত বড়ো অবড়ো কৰি এমপি জিকিছিল এবাৰ সমন্বয়ৰ এমপি জিকি গ'ল যত নেকি বড়ো ভোট দিছে কোচ ৰাজবংশী আদিবাসী মাইনৰিটি বঙালী সকলো ভোট দিছে
সো এই কাৰণে মই এই থাৰ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ আপুনি এটা অঞ্চলত সাপোজ গুৱাহাটীত আজি বহুত জনগোষ্ঠী আছে ইয়াত যদি দুটা জনগোষ্ঠীৰ মাজত কাজিয়া হৈ থাকে তো এইটো অশান্তি হৈ থাকিব সো বড়োলেণ্ডৰ এই থাৰ্ড ভেৰি ইম্পৰ্টেণ্ট ইছ্যু য'ত আমি আগতো আছিলোঁ পিছতো হয়তো 100 বছৰ 1000 বছৰ আহি থকা জেনেৰেশ্যনে মিলি থাকিব লাগিব এই পৰিৱেশটো 4 বছৰত মানে ইয়াৰ এটা ফাউণ্ডেশ্যন ভেটি এটা গঠন কৰা হ'ল মই কাকতলীয়ভাৱে মোৰ প্ৰসংগটো এতিয়া সেইটো পৰিৱেশ আহিছে আৰু এই কাৰণে যেটো স্বাভাৱিক পৰিৱেশ বুলি কয় সাধাৰণতে ভাৰতবৰ্ষ স্বাধীন হ'ল আমি নৰ্মেল যেটো প্ৰসেস 5 বছৰৰ মূৰত ভোট দিওঁ সবে মানে ওপেন মাইন্ড লৈ ভোট দিওঁ আমাৰ এমএলএ মন্ত্ৰী বাছনি কৰোঁ 5 বছৰ নৰ্মেল কোৰ্স ডেভেলপমেন্ট হ'ব লাগে কিবা স্কিম হ'ব লাগে ইটো প্ৰজেক্ট হ'ব লাগে ৰীতি নীতি সাংস্কৃতিক বিলাক ঠিকমতে চলিব লাগে বিহু ভালকে হ'ব লাগে পূজা বিলাক কৰে আমাৰ হিন্দু মানুহবিলাকে দুৰ্গা পূজা বা বিভিন্ন এইবিলাক ঠিকমতে চলিব লাগে এই যে নৰ্মেল কোৰ্স নৰ্মেল প্ৰসেস স্কুল নিয়মীয়াকে চলিব লাগে স্কুল বন্ধ হ'ব নালাগে মাৰ্কেট বিলাক বন্ধ হ'ব নালাগে আগতে মাৰ্কেট বিলাক 5 বজাৰ লগে লগে বন্ধ কৰি দিছিলে এতিয়া 9-10 বজালৈকে নিজৰ ইচ্ছামতে খুলি ৰাখিব পাৰে এই স্বাভাৱিকটো ঘূৰাই আনাটো এই সময়ৰ চ্যালেঞ্জিং আছিল আৰু এই স্বাভাৱিকটো আজি ঘূৰাই আহিছে আৰু এই ক্ষেত্ৰত মানে অকল মই আমি কৰিছোঁ বুলি নকওঁ যে কাৰণ বিটিচিৰ ৰাইজেও বিচাৰি আছিল সকলো জনগোষ্ঠীয়ে বিচাৰি আছিল কোনবাই ক'ব পাৰিছিলে কোনবা ক'ব পৰা নাছিলে যোনে ক'ব পৰা নাছিলে কি দুখ সংকট আছিলে এই অলপমান খঙত আছিলে বা অলপ মানে দুখত আছিলে আৰু যোনে ক'ব পাৰিছে সি সময় কৈ আহিছে একে সময়তে ইয়াত আমাৰ কেন্দ্ৰীয় চৰকাৰো বিচাৰিছে ৰাজ্য চৰকাৰো বিচাৰিছে নেতৃত্বই বিচাৰিছে সো এই গোটেই মিলি পেলাই মানে এই পৰিৱেশটো আমি বিটিচিত পাইছোঁ আৰু ইয়াত আমি বহুত বছৰৰ পৰাই প্ৰাৰ্থনা কৰি আছিলোঁ ঈশ্বৰক যে আমাৰ অঞ্চলতো স্বাভাৱিক ঘূৰাই আনিব লাগে আমাৰ জেনেৰেশ্যনটো বহুত মানে কষ্ট পালে বা আমি নিজে মানে আন্দোলনবিলাকত জড়িত হ'লোঁ নিজৰ জাতিৰ অধিকাৰৰ কাৰণে সংগ্ৰামৰ কাৰণে নেক্সট জেনেৰেশ্যনটোতো সায়েন্স টেকনলজি এডুকেশ্যনটো বহুত আগবাঢ়ি গ'ল তে পৰিৱেশটো আমি গঢ়িব লাগিব সো এই পৰিৱেশটো গঢ়াৰ কাৰণে আজিৰ যেটো ফাউণ্ডেশ্যন আৰু হিটো আমি কৈছিলোঁ পিস স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড পিস স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ডৰ ফাউণ্ডেশ্যনটো আমি বনালোঁ ইয়াৰ নেক্সট ষ্টেপত আমি আহিলোঁ এতিয়া পিস আৰু ইয়াৰ লগতে ইণ্টিগ্ৰেশ্যনটো আমি আনিলোঁ পিস প্ৰগ্ৰেছ এণ্ড ইণ্টিগ্ৰেশ্যন এইখিনিটো ফাউণ্ডেশ্যনৰ কাৰণে আমি অলমোষ্ট মানে এটা লেভেলত আহি গ'ল মানে এই 4টা বছৰত চাওক আপুনি এই কথাটো দুই ধৰণে চিন্তা কৰিব পাৰে এটা হ'ল ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ আপুনি কিমান মানে ক্ষমতাটো বিকেন্দ্ৰীকৰণ কৰিব কাৰণ মানুহ হিচাপে সবে স্বাধীন চেতিয়া হয় সবে স্বাধীনভাৱে থাকিব বিচাৰে আৰু মানুহটোতো ব্যক্তিগত মানুহৰ ইণ্ডিভিজুৱেলৰ কথাটো কোৱা নাই মই সব কমিউনিটিবিলাকৰে নিজৰ ৰীতি নীতি সংস্কৃতি আছে ভাষা আছে আৰু ভাৰতৰ সংবিধানতো ইয়াৰ কাৰণে স্থান আছে ভাৰতৰ সংবিধানে ভাৰতৰ ভিতৰত বসবাস কৰা প্ৰত্যেকটো নাগৰিককে প্ৰত্যেকটো জনগোষ্ঠীকে জাতিকে যদিও জাতি জনগোষ্ঠী বুলি সংবিধানত নকয় মানে সিটিজেন বুলি ধৰা হয় সংবিধানেও সকলোকে অধিকাৰটো দিছে কিন্তু 1950 চনৰ পৰা এতিয়ালৈকে সংবিধানৰ বিভিন্ন ক্লজবিলাক বিভিন্ন আৰ্টিকেলবিলাক কোনটো প্ৰান্তত কোনটো এৰিয়াত কিমান ভালকে ইমপ্লিমেন্ট হৈছে ইয়াৰ বহুত বেছি ৰিভিউ হোৱা নাই তো ৰিভিউ যদি হোৱা নাই যে তাত কোনোবা পাইছে কোনোবা পোৱা নাই আৰু আমাৰ দেশত হেফ আৰু হেফ নট দুটা আছে যেটো প্ৰিভিলেজ ক্লাছ আছে এতিয়া কেতিয়াবা কয় যে আইনটো ডাঙৰ মানুহৰ কাৰণে আইনটো মানে যি ইচ্ছা তাকে কৰিব পাৰে সৰু মানুহে কৰিব নোৱাৰে দুখীয়া মানুহৰ কাৰণে আইন নাই কোনোবা এটা বেয়া কাম কৰিলে ডাঙৰ মানুহৰ ঘৰৰ হয় তাক এৰেষ্ট কৰিলে ই মানে পুৰা পুলিচক ফোন কৰি কাগবা ফোন কৰি হি আইনটো অলপ লুজ কৰি প্লে উলাই লৈ গ'ল কিন্তু হি যদি দুখীয়া মানুহ হয় কাগো ফোন কৰিব নোৱাৰে হি জেলত যাবই যাব এতিয়া এইবিলাক সৰু কথা যদিও সিম্পল কথা কৈছে তাত বুজিব লগা বহুত কথা আছে এতিয়া ভাৰতবৰ্ষত আপুনি পাৰ্টিকুলাৰলি আমি দুজনৰ কথা পাতিছোঁ কাৰণে আপুনি বড়োৰ উদাহৰণ লৈছে ৰিসেন্টলি আমি কিয় ভিজন ডকুমেন্টটো উলালো মই কিয় ভিজন ডকুমেন্টটো উলাব লগা হ'ল যে ইয়াত হয়তো বহুত মানুহে ইটো বুজি নাপাব কোনবাই ক'ব কি ইটো কৰিব নালাগিছিলে ইটো হয়তো আমাৰ মানুহে কোনবা ভাবিব যে এই জনগোষ্ঠী আমাৰ শত্ৰুতা কৰি আছিল তাৰ কিয় ভিজন ডকুমেন্ট উলাই দিব লাগে চৰকাৰী দেখিছো আপোনাৰ কিবা আজি পাইছো মই এতিয়া এই ভাৰতবৰ্ষত এতিয়াও প্ৰায় থাউজেন্ডস ডাইলেক্ট আছে নিজৰ ভাষা
যদিও এইটো ৰিকগনাইজ লেংগুৱেজ নহয়, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নহয়, বহুতৰে ভাষা ভাষী আছে আৰু এইবিলাক ভাৰতীয় মানুহ আৰু তেখেতসকলেও স্বাধীন পাইছে 1947। আপুনিও পাইছে, ময়ো পাইছোঁ। চ' এতিয়া আমি দেশখনৰ নেতাসকলে প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চাওঁ, কোনো এজনে দেশক উন্নয়ন কৰাত পিছ পৰি থকা নাই, চবেই কাম কৰিছে। আজিৰ প্ৰধানমন্ত্ৰীজনে ডাঙৰ ডাঙৰ ভিজন আনিছে, সেইটো বেলেগ কথা। মুখ্যমন্ত্ৰী যদি অসমত চাই আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে কিবা নহয় কিবা ভাল চিন্তা কৰিছে। আজিৰ মুখ্যমন্ত্ৰীজনে অলপ বেছিকৈ কৰিছে, কাৰণ পৰিৱেশটো দেখিলে যে তেনেকুৱা লাইনৰ হয় আৰু তেখেতৰ দীঘলীয়া এটা এক্সপিৰিয়েঞ্চ আছে। চ' তেখেতে এটা বেলেগ এটা ভিজন দাঙি ধৰিলে যে অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হ'ব লাগে, এটা গ'ল, এটা টাৰ্গেট এটা দি দিছে। চ' এই গোটেই পৰিক্ৰমাত, এই গোটেই মানে যাত্ৰাত যে তেখেতসকলৰ যিটো ফ'কাছ, এই ফ'কাছটো সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ ভাৰতৰ কাৰণে। প্ৰব্লেমটো কি হৈছে যে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টেল বিষয়বিলাক থাকে, যে ইটো ট্ৰাইবেলৰ বিষয়, ইটো ইয়াৰ বিষয়, ইটো ইয়াৰ বিষয়, আৰু সেই বিষয়বিলাক যেতিয়া কৰিবলৈ যায় তাক কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে। 1 বিঘা মাটি আপোনাক লাগে, মোকো লাগে। চ' মোক সংবিধানে মোক অধিকাৰ দি থৈছে, আপোনাক দিয়া নাই, কিন্তু বাই নাগৰিক আপুনিও বিচাৰিছে, বিকজ আই এম অলছ' নাগৰিক। চ' তেনেকুৱা কনফ্লিক্টবিলাক কেতিয়াবা ৰাজনেতাবিলাকে, লিডাৰবিলাকে অলপ ৰাইট টাইমত ছল্ভ নকৰাকৈ অলপ পেণ্ডিং কৰিব লগা হৈছে মোৰ বুজা। তো সেইকাৰণে আজি কি হৈছে যে এই বড়োলেণ্ড বা ভাৰতৰ বিভিন্ন ৰাজ্য বিচৰা ইছ্যুবিলাক আহিছে। চ' এইবিলাক কি হৈছে যে যদি আমাৰ বিকেন্দ্ৰীকৰণটো কৰিব নোৱাৰে, আপুনি সমতাটো যিমান পাৰে দিয়ক, ৰাজ্য বুলি নহয়, ইউনিয়ন টেৰিটৰী বুলি নহয়, যে আপুনি প্ৰত্যেকজন নাগৰিককে ফিল কৰাব পাৰিব লাগিব যে মই এই দেশৰ নাগৰিক আৰু আপুনি য'ত আছে নিৰাপদে আছে, যে আপোনাৰ কোনো ডিগনিটিত হাৰ্ট কৰা নাই, আপোনাৰ আত্মসন্মানত কোনো আঘাত হোৱা নাই, আপুনি সমানে পাইছে, চব কুছ আপোনাৰো হৈছে, এইখিনি চবকো ফিল কৰাব লাগিব। এইটো আপুনি ফিজিকেলি মানে ৰাস্তা বনাই কৰাই, আপুনি মানসিকভাৱে কৰাই, কথা পাতি মুঠতে কৰাব লাগিব। আৰু এইটোৰে আমাৰ আন্দোলনৰ সময়তো ময়ো ধৰি লওক, মই সেই সময়ত এজন আন্দোলন কৰা কৰ্মী আছিলে, যে আজি মই যেনিবা এটা কাউন্সিলত বহি আছোঁ, তো সেই সময়ৰ ফিলিংছটো যদি সোধে, আমি এটা কথা ক'বলৈ অলপ তলৰ লেভেলৰ অফিচাৰবিলাককো বহুত মানে ৰিকুৱেষ্ট কৰিব লগা হৈছিল। দে ইগন'ৰ, মানে সেই মানুহবিলাকক ইগন'ৰ কৰে আৰু দিনে সেইটো খুব হতাশাটো বাঢ়ি গৈ থাকে। বাট দে আৰ দ্য লিডাৰ অফ দেট পাৰ্টিকুলাৰ কমিউনিটি। জনগোষ্ঠী এটাৰ যিটো আশা আকাংক্ষা, সেইটো চৰকাৰী বা আমাৰ কাৰণে আইনগত বা সংবিধানিকৰ কাৰণে কিবা এটা ক্ৰিটিকেল হ'ব পাৰে, বাট হি ইজ কেৰিং ডেট মানে এস্পিৰেশ্যনছ, সেইটো সি কঢ়িয়াই আনি আছে। এতিয়া বৃহত্তৰ জনগোষ্ঠীৰ কাৰণে 10জন মানুহ লগ লাগি সেই জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক, সমস্যা, গ্ৰিভেঞ্চেছ, ইছ্যুজবিলাক সি কঢ়িয়াই আনিছে। চ' তাৰ লগত কথা পাতি, তাৰ লগত এংগেজ হৈ, যিটো পাৰে সেই সমস্যাটো সমাধান কৰি, যিটো নোৱাৰে সেইটোতো অলপ থাকিব, কিন্তু এইবিলাক মাজে মাজে গেপ হয়। তো আৰু সেইটো এজন মানুহৰ কাৰণেতো অকলে সম্ভৱ নহয়। মুখ্যমন্ত্ৰী এজনে আজি অসমৰ যদি 300টা জনগোষ্ঠী বা 200টা জনগোষ্ঠীৰ লগত সদায় এংগেজ হ'ব লাগে। চ' সেই মেকানিজিম যিটো, এই মেকানিজিমটো ক'ৰবাত আৰু এটা দৰকাৰ আছে বুলি মই ভাবোঁ। আৰু সমতা বিকেন্দ্ৰীকৰণটো আমি পৃথক ৰাজ্য বা কাক বা বহুত পাৱাৰ দিয়া বুলি ধৰি ল'ব নালাগিব। আপুনি কিমান দিব, যিটো সংবিধান আছে এইটোৱে দিব, বিয়ন সংবিধানটো আপুনি একো দিব নোৱাৰে, নহয় জানো? হ'লেও মানে সেই সময়ত যিটো পৰিৱেশ আছিল, যেতিয়ালৈকে ভাৰতৰ নাগৰিকে, ইনক্লুডিং বড়োলেণ্ড বুলি কৈছোঁ মই, যে 100% যেতিয়ালৈকে এডুকেটেড নহয় আৰু সেই বিষয়বিলাকৰ লগত যদি 100% যদি সকলো জ্ঞাত নহয়, আৰু গোটেই গভৰ্ণমেণ্ট মেকানিজিম, গভৰ্নেন্স ছিষ্টেমছ, কনষ্টিটিউচনেল ৰাইটছবিলাকৰ ওপৰত বিভিন্ন জাতি জনগোষ্ঠী বা নাগৰিক হিচাপে প্ৰাপ্য যিবিলাক অধিকাৰ থাকে, ইয়াক যিবিলাক কাম কৰা মেকানিজিম, সেইটো 100% বুজি নুঠালৈকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মই ভাবোঁ তেনেকুৱা ইছ্যুবিলাক থাকিব। তেনেকুৱা ইছ্যুবিলাক বিভিন্ন প্ৰান্তত থাকিব। বড়োভূমিত সেইখিনি প্ৰশমিত হৈছে। আজিৰ তাৰিখততো চবেই বিচাৰিছে যে আমি এটা ইছ্যুক লৈ পেলাই বহুত বছৰ কাম কৰিলোঁ, সেই ইছ্যুটো এতিয়া এটা লেভেলত সমাধান হৈছে। এতিয়া আমাৰ মানৱ যিটো সম্পদ সেইটো গঢ়িব লাগে, আমাৰ অৰ্থনীতি বিভিন্ন দিশত আমি আগবাঢ়ি যাব লাগে, তেনেকুৱা এটা অনুভৱ আমাৰ তাত আহিছে। কাৰণ বড়ো আন্দোলনটো এটা লিভিং মানে ওচৰত চকুত দেখা পোৱা যিটো আন্দোলন, তাত মানে মোৰ দেন 5000 বা 5000 মান যিটো মানুহ মৰি গ'ল লাষ্ট 3-4টা দশকত। চ' সেই হিয়াৰ যিটো ইম্পেক্ট সেইটো বোথ ছাইড আছে।
সোসাইটিটো আছে গভৰ্ণমেণ্টটো জানে তো সেইকাৰণে আজিৰ সময়ত আমি আৰু লাইভ লছ হোৱা আৰু আমাৰ সম্পত্তি ধ্বংস হোৱা আৰু কিবা ডিষ্ট্ৰাকশ্যন হোৱা আৰু পিছুৱাই যোৱাটো আমি ভাবিব পৰা নাই এতিয়া আমি বিচাৰিছোঁ যে আমি যেনেকৈ আগুৱাই যাব লাগে বাট এট দ্য ছেম টাইম আমাৰ যিহেতু ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যনৰ মুভমেণ্টৰ চব লিডাৰবিলাকে আছে চ' দে আৰ ষ্টিল ইটো জাজ কৰি আছে কি আমাৰ কি হৈ আছে কি হ'বলৈ গৈ আছে মানে এই দাবীটো মানে কাৰণ কি হ'ল আপুনি ৰাতিপুৱা উঠি পেপাৰ এখন চাই আপুনি সদায় কিতাপ পঢ়ে কিবা কৰে আৰু সেই নেতাবিলাকতো সদায় আপডেট হৈ থাকে না তো সেইকাৰণে দেশৰ চিন্তাটো কোনফালে গৈ আছে আমি 30 বছৰ আগত এটা কৈছিলোঁ এই কথাটো কিমান লেভেলত সমাধান হ'ল 20 বছৰ আগত এটা কথা কৈছিলোঁ এইটো কিমান লেভেলত এইটো সমাধান হ'ল এই কথাবিলাকতো তেখেতসকলেতো সদায় চাই থাকিব যদি আজিলৈকে ইনভেলিড হোৱা নাই চ' সেইকাৰণে তেখেতসকলে জাজ কৰি থাকিব যদি ইয়াৰ ভিতৰত ঠিক আছে হৈ আছে এভাৰেজতকৈ বেছি হৈ আছে দে উইল বি হেপি আৰু দে উইল কোপাৰেট কেতিয়াবা যদি অনুভৱ হয় নহয় এইটো নহ'ল মানে সেইটো মানে জেগাৰ পৰা দূৰত গুচি গ'ল তেতিয়া আৰু তেখেতে তেনেকুৱা আৱাজ কেতিয়াবা আহিব পাৰে সেইটোতো মই কৰিব নোৱাৰোঁ একেবাৰে কৰিব নোৱাৰোঁ এতিয়া চাওক মই যেতিয়া সংগ্ৰাম কৰি আছিলোঁ তেতিয়া এটা ভাল সমাজ আমাক লাগে সকলো জাষ্টিছ পাব লাগে ন্যায় পাব লাগে অধিকাৰবিলাক পাব লাগে আৰু সম উন্নয়ন হ'ব লাগে এনেকুৱা বিভিন্ন বিষয় লৈ পেলাই আমি সংগ্ৰাম কৰি আছিলোঁ কিন্তু সেইখিনি সময়ত মই চিফ হ'লে কি কৰিম এনেকুৱা চিন্তা মোৰ নাছিল কাৰণ মই পলিটিক্সত আহিম বুলিয়ে ভবা নাছিল তো সেই সময়ত এটা তেনেকুৱা পৰিৱেশ হ'ল আমাৰ চুক্তি এটা হ'ল একেলগে কালেক্টিভ এটা কাম কৰিব লাগে তেনেকুৱা মই আহি গ'লোঁ চ' আজিৰ সময়ত মই এটা কাৰণত সুখী কি মই যিবিলাক চিন্তা কৰিছিলোঁ সেই কামবিলাক মই অলপ আৰম্ভ কৰিব পাৰিছোঁ যি কামবিলাক যেনে শান্তি সেই সময়ত আমি সবচে বেছি পেইন হৈছিল আমাৰ দুখ হৈছিলে যেতিয়া ভাইলেঞ্চ হৈছিল মই চকুৰ আগত 2-3টা গোষ্ঠীগত সংঘৰ্ষ দেখিবলৈ পাইছোঁ চ' তাত মানে হঠাৎ এটা নৰ্মেল পৰিয়ালে যদি ৰাতাৰাতি ঘৰ নোহোৱা হৈ যায় যদি এটা নৰ্মেল পৰিয়ালত আপোনাৰ অলপ সময়ৰ কাৰণে যদি দেউতাক হেৰাই যায় তো এই পৰিয়ালৰ পৰিৱেশটো কেনেকৈ হ'ব চ' এইটো যিহেতু হোৱা নাই এতিয়ালৈকে আমাৰ প্ৰশাসনটোও খুব ভাল হ'ল অসমৰ লাহে লাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত চেঞ্চিটিভ এনেকুৱা ইছ্যুত চ' আমিও টাইম টু টাইম আপডেট কৰোঁ চব মিলি পেলাই যে এইটো হোৱা নাই কাৰণে মই আই এম হেপি চ' মই এনি কাইণ্ডছ অফ হিউমেন ক্ৰাইচিছটো আই কেনট একচেপ্ট ৰাইট ফ্ৰম ফেমিলি টু ছ'চাইটি টু এনাডাৰ লেভেললৈকে মই বহুত ভাইলেঞ্চ দেখিছোঁ তো এই ভাইলেঞ্চটো মই মানে বহুত পেনিক হয় মোৰ কাৰণে কাৰণ মই এই সকলৰ কনচিকুৱেঞ্চিটো ভাবোঁ মই যেতিয়া এটা নৰ্মেল পৰিয়াল মাৰ্জিনেলাইজ ফেমিলি য'ত দৈনন্দিন ইনকামটো পেটৰ ভাতমুঠি এজন ইনকাম কৰি থকা হাজিৰা কৰা বা কিবা কাম কৰা মানুহৰ ওপৰত ডিপেণ্ড কৰে সেই মানুহজন যদি কেতিয়াবা সংঘৰ্ষ হৈ পেলাই বা কিবা কাৰণত হেৰাই যাব লাগে সেইটো বহুত দুখৰ বিষয় যিটো নেকি আমি ইচ্ছা কৰিলে সেইটো সমাজে ঠিক কৰিব পাৰে যে আমি এতিয়া সংঘৰ্ষ কৰা নাই মানে ঠিক হৈ আছে কোনোৱে সংঘৰ্ষ কৰা নাই ঠিক হৈ আছে তো এইটোৰ কাৰণে মই আই এম হেপি ছেকেণ্ডটো হৈছে কি নিৰাপত্তা আমাৰ চব পুলিচ আছে আৰ্মি আছে আমি স্বাধীন দেশৰ নাগৰিক হয় আমাৰ ঘৰতনো আমাৰ গাঁৱতনো কিয় ভয়কৈ আমি ঘূৰিব লাগে আমাৰ অঞ্চলত আমি স্বাধীনতা দিৱস ভালকৈ পালিবই পৰা নাই ইমান বছৰে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস পালিবই পৰা নাই চ' বেলেগে ইমান ভালকৈ উদযাপন কৰি আছে আমি কৰিব পৰা নাই কিন্তু আমিতো জন্মৰ পৰা বাই বাৰ্থ উই আৰ ইণ্ডিয়া গতিকে আমাক যদিও টিচাৰে কৈছে যে জনগণ গাব লাগে এইটো গাব লাগে বিয়ণ্ড ডেট আমি যেতিয়া অলপ ছ'চিয়েলি এৱাৰ্ড হ'লোঁ বা গোটেই কথা বুজি পোৱা হ'লে আমিওতো বিচাৰোঁ আমাৰ অঞ্চলতো গোটেই ভাৰতৰ এটা প্ৰাউডনেছ ফিল কৰাটো আনিব লাগে সেইবিলাক হোৱা নাছিল তো আজি এই নিৰাপত্তা যে এজন মানুহে শান্তি আৰু নিৰাপত্তা থাকিলে তাৰ ব্ৰেইনত মানে বহুত কথা চিন্তা কৰিব পাৰে আৰু যদি অশান্তি হয় তেতিয়া যদি একো নাই আমি দুজনক আমি ইয়াতে কথা পাতি আছোঁ গুৱাহাটীত আপুনি শুনিলে যে উমকত মানে কিবা এটা এটাক হৈছে আৰ্মছ লৈ অপেন ফায়াৰ কৰিছে মানুহজন হেৰাই গ'ল আপুনি গোটেই দিনটো অপেনলি কথা পাতিব নোৱাৰে ক'ত বা গ'ল কাক বা মাৰে এতিয়া মানুহটোক বাদ দিয়ক এটা বাঘ চিতা বাঘ ওলাই আহিল
কামাখ্যা পাহাৰৰ পৰা গাঁৱত সোমাই গ'ল আপুনি এনি টাইম টেনশ্যন বাঘটো কাক বা কোনফালে বা ওলাই এই চিটুৱেশ্যনৰ পৰা ওলাই অহাটো এটা ভাল কথা এইটোৱে আই এম হেপী আৰু ইটো সাস্টেইন কৰিবৰ কাৰণে আমি এতিয়া হেপিনেছ মিছন কৰিছোঁ হেপিনেছ মিছনত কি কৰিছোঁ উই আৰ টাৰ্গেটিং দোজ কমিউনিটিজ যোনে নেকি এনেকা কনফ্লিক্টৰ বলি হৈছে আদিবাসী মাইনৰিটি নিৰাপত্তা নোহোৱা হৈছিল এটা সময় তেখেতসকলৰ টিমবিলাক আমি এতিয়া গ্ৰুমিং কৰি আছোঁ ট্ৰেইনিং দি আছোঁ মানে কনফ্লিক্টৰ সময়ত কেনেকৈ দে কেন চে ন' কোনোবা এজন ল'ৰা কোনোবা জনগোষ্ঠীৰ কোনোবা এজন ছোৱালীক বেয়া চকুৰে চাইছে সিটোৱে এটা গোষ্ঠী সংঘৰ্ষৰ কাৰণ হৈছিলে এটা সময়ত কোনোবা এজন জনগোষ্ঠীৰ কোনোবা এজন ডেকা ল'ৰা কোনোবাই পিটিছে কিবা কাৰণো থাকিব পাৰে সিটোৱে এটা গোষ্ঠীগত সংঘৰ্ষৰ কাৰণ হৈছিলে কাৰণ অলৰেডি হেট্ৰেড নফৰত যেটো হৈছে ঘৃণা সিটো বহুত লেভেললৈকে গুচি গৈছিলে তো এতিয়া আমি এনেকুৱা সময়ত কোনোবাই এজনে কিবা কাৰণত সিদিনা এটা হৈছিলে 1 বছৰ হোৱা নাই কোকৰাঝাৰৰ এটা মাটিক লৈ কাজিয়া হৈছে তো মোক ফোন কৰিলে স্যাৰ এনেকা হৈছে আমি কালি 10,000 মানুহ ওলাব বিচাৰিছোঁ তো মই কৈছোঁ 10,000 কিয় ওলাই নহয় আমাক এনেকা ব্যৱহাৰ কৰিছে আমি 10,000 ওলাই যাম তেতিয়া মই ক'লোঁ যে ইটো কাৰণত 10,000 ওলাবা এইটো মানুহ মৰা নাই কথাই কৈছে এইটো কাৰণ কিয় ওলাবা এইটোতো পুলিচে ঠিক কৰিব আমাৰ পুলিচ আছে নহয় মই পুলিচক পঠাই দিম মিটিং কৰিব গাঁওবুঢ়া আছে SDO চিভিল আছে DC আছে ঠিক কৰিব নহয় আমাক এনেকা কৈছে আমি 10,000 ওলাম তো মই ক'লোঁ যে তুমি ভাই নেশ্যনেল হাইৱে সদায় এজন মানুহ মৰে এক্সিডেণ্ট হয় তুমি সদায় 10,000 ওলাবা নেকি তো এইটোতো যুক্তি নাই কোনোবা আজি 3 কোটি 4.3 কোটিৰ মানুহৰ ভিতৰত কাজিয়া হ'ব পাৰে ক'ৰবাত সদায় অসমত 10টা কাজিয়া হ'ব পাৰে আমি কি সদায় 10,000 মানুহ ওলাম নেকি সো তেখেতে ভাবিলে যে ঠিকে আছে মই আছোঁ নহয় বহি মই কথা পাতিম কাৰ লগত পাতিব লাগে সো এতিয়া আমি এনেকা লেভেলত কথাবিলাক এংগেজ হৈছোঁ আগত কি হৈছিলে কোনোবা হয়তো কৈছিলে আৰে ঠিকে আছে ধৰ্ণা দিয়া আন্দোলন কৰা থানা ঘেৰাও কৰা এইটো লাইনত হৈ আছে তো ইয়াৰ যেটো একবাৰ যদি থানা ঘেৰাও কৰিলে 3 দিনলৈকে ইম্পেক্ট থাকিব একবাৰ যদি মানুহ 10,000 ওলাই আহিলে ইয়াৰ 5 দিনলৈকে ইম্পেক্ট থাকিব বিষয়টোক লৈ এখন সমাজ জড়িত হৈ থাকে সমাজ জড়িত হৈ থাকে আপুনি বিয়া এটা হ'লে 4 দিন কথা পাতে শ্ৰাদ্ধ এটা হ'লে 4 দিন কথা পাতে সো 10,000 মানুহ এটা জায়গাত গ্যাদাৰিং হোৱা মানে ইয়াৰ ইম্পেক্টটো 10 দিন থাকিবই না তো গোটেই বস্তুটো ডাইভাৰ্ট হৈ যাব আপুনি স্বাভাৱিক কাম কৰাবিলাক সব এফেক্ট হৈ যায় তেনেকুৱা আমাৰ 40 বছৰ হৈ গ'ল 40 বছৰ অকল আমি উমুকত মৰিছে উমুকত মাৰিছে উমুকক আৰ্মিয়ে কিবা কৰিছে এইবিলাকে 40 বছৰ পাতিল 40 বছৰত আমি IAS IPS সায়েন্স টেকনলজি বিজনেস ইকোনমি আমাৰ সোশিও কালচাৰেল ইস্যুস বিলাকৰ কথা পাতিবলৈ মানে ভালকে সুযোগে পোৱা নাই লিটাৰেচাৰৰ কথা পাতিবলৈ সুযোগ পোৱা নাই সো এই ক্ষেত্ৰত আমি এইবিলাক ৰেডি আৰু ইয়াৰ কাৰণে আমি টিচাৰ প্ৰফেসৰ এই সকলৰ লগত আলোচনা কৰি আছো ইউথ জেনাৰেশনৰ লগত আমি এংগেজ হৈ আছো বিভিন্ন কাৰকবিলাক চাই আছো মদ খাৱাবিলাক ওপেনলি লাহে বন্ধ কৰি আহিছো জুৱা খেলাবিলাক লাহে বন্ধ কৰি আহিছো আৰু তাত আগত চৰকাৰী চেন আছিল যেনেকৈ 2 বছৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিউ ইয়াৰত মদ খাব নালাগে এনেকা কথাবিলাক কৈছে সো বহুত লৰা এটা নিউ ইয়াৰত মানুহ মৰা নাই আগত হলে আপুনি নিউ ইয়াৰৰ দিনা মই একবাৰ দুটা কাহিনী দেখা পাইছো GMCH নিউ ইয়াৰৰ দিনা ৰাতি মই এজন পেশেন্ট আনিছিলো বহুত বছৰ আগত তো মই পেশেন্টটো ভৰ্তি কৰাই তাতে আছিলো হাফপেন পিন্ধি আহিছিলো এটা কাৰ চলাই বহুত বছৰ আগত ষ্টুডেন্ট ইউনিয়নতে আছিলো হঠাৎ মোৰ ওচৰত এজন মানুহ হাই প্ৰেছাৰ হৈ টেষ্ট ওলাই গ'ল ৰঙিয়া মই আনিব লগা হ'ল আনি পেলাই ভৰ্তি কৰাল তো সিদিনা নিউ ইয়াৰৰ নিশা পুৰা পেশেন্ট আহি আছে কাৰবা বোলে কানে চিৰি গৈছে মদ খাই পেলাই কোনোবা মানে নিজে গমে পোৱা নাই হুচত কি বুকি আছে মই গোটেই ৰাতিটো GMCত চাই আছো নাই বুলিও 12-15 জন পেশেন্ট আহিছে GMC সব এইটো আৰু এটা মই দেখিবলৈ পালো ইটো মানে এই আছিল বিশ্বকৰ্মা পূজা একদিন বিশ্বকৰ্মা পূজা ৰাতিও আহিছিল কিদিনাও মই তেনেকা কাহিনী দেখাবলৈ পাইছো আৰু এটা হয় হোলিৰ দিনাও ৰাতি তেনেকা হয় সো এইবিলাকত এতিয়া চৰকাৰে সেনসিটিভলি এই ইস্যুবিলাক ডিল কৰিছে আমিও বডলেণ্ডত আমি এইবিলাক বিষয়বিলাক হলো কোকৰাঝাৰত বহুত আগতে যিবোৰ সামাজিক ব্যাধি যিবোৰ বিষয় সমাজখনক অকণমান বিচলিত কৰে এক্টিভিটিজ বিলাক আমি হিটো একদম মানে নেৰো ডাউন কৰি সমাপ্ত কৰা প্লেন